Hello everyone, অনুশীলনী 14.2 question number 5 or solution to আজিৰ এই ভিডিওটোত আমি deeply discuss কৰিম. So without any waste of time, let's get started. So এতিয়া আমি চাও question number 5 ত কি কোৱা আছে. বিশ্বৰ কেইজনমান শীৰ্ষ পৰ্যায়ৰ ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত কৰা ৰানৰ সংখ্যা তলত সন্নিৱিষ্ট কৰি দেখুওৱা হ'ল. ঠিক আছে, ৰানৰ সংখ্যাটো শ্ৰেণী অন্তৰাল হিচাপে দিয়া আছে আৰু বেটছমেনৰ সংখ্যাটো বাৰংবাৰতা হিচাপে দিয়া আছে. তথ্যৰ বহুলক উলিওৱা. ঠিক আছে, এই তথ্যখিনি আমি বহুলক উলিয়াব লাগে, মানে ৰানৰ বহুলক আমি উলিয়াব লাগে, মানে কিমান ৰান বহুলক হিচাপে আছে সেইটো আমি উলিয়াব লাগে. এটা কুৱেশ্যন নম্বৰ 5 মই তালিকাখন লিখি লৈছোঁ, ৰানৰ সংখ্যাটো মই লিখি লৈছোঁ আৰু বেটছমেনৰ সংখ্যাটো মই লিখি লৈছোঁ. এতিয়া ইয়াৰ পৰা আমি বহুলক উলিয়াব লাগে. তাৰ আগতে আমি বহুলকৰ ফৰ্মুলাটো লিখি লৈছোঁ. বহুলকৰ ফৰ্মুলাটো কি আছিল? L প্লাছ fi মাইনাছ f0 ডিভাইডেড বাই 2f1 minus f0 minus f2 into h. ঠিক আছে, এতিয়া আমি l f1 f0 hৰ ভ্যালুটো উলিয়াই ল'ব লাগিব. তাৰপিছত আমি সেই ভ্যালুকেইটা এই ফৰ্মুলাটোত বহুৱাই দিলে বহুলকৰ ভ্যালুটো ওলাই যাব. এতিয়া বহুলক উলিয়াবলৈ প্ৰথমে আমি বহুলক শ্ৰেণী কোনটো হয় সেইটো আমি উলিয়াব লাগিব. মানে এই শ্ৰেণী অন্তৰাল কেইটা যে আছে, এই শ্ৰেণী অন্তৰাল কেইটাৰ মাজত কোনটো শ্ৰেণী অন্তৰাল বহুলক শ্ৰেণী হিচাপে আমি ক'ব পাৰোঁ. বহুলক শ্ৰেণী উলিয়াবলৈ প্ৰথমে আমি চাম যে এই বাৰংবাৰতাখিনি যে আছে, মানে বেটছমেনৰ সংখ্যাটো কি হিচাপে আছে? বাৰংবাৰতা হিচাপে আছে. চ' এই বাৰংবাৰতা কেইটাৰ মাজত কোনটো বাৰংবাৰতা আটাইতকৈ ডাঙৰ? 18, হয়নে? 18টো আটাইতকৈ ডাঙৰ. এতিয়া 18ৰ অনুপাতে যিটো শ্ৰেণী অন্তৰাল আছে সেই শ্ৰেণী অন্তৰালটোকে আমি বহুলক শ্ৰেণী বুলি কওঁ. ঠিক আছে, চ' 4000 to 5000 হ'ব বহুলক শ্ৰেণী. চ' মই এতিয়া লিখিম যে ইয়াত, চ' এতিয়া মই বহুলক শ্ৰেণী হিচাপে কি লিখিম? 4000 to 5000. ঠিক আছে, চ' বহুলক শ্ৰেণীটো হৈছে 4000 to 5000. এতিয়া এলৰ ভ্যালুটো কি হ'ব বাৰু? এতিয়া এলৰ ভ্যালুটো উলিয়াবলৈ আমি চাম যে বহুলক শ্ৰেণীৰ নিম্ন সীমাটো কোনটো? বহুলক শ্ৰেণীটোৰ নিম্ন সীমা কোনটো? 4000. চ' L ইজ ইকুৱেল টু মই কি লিখিম? 4000 লিখিম, কাৰণ L মানে কি আছিল? বহুলক শ্ৰেণীৰ নিম্ন সীমা. চ' বহুলক শ্ৰেণীৰ নিম্ন সীমাটো কি? 4000, হয়নে নহয়? এইটো বহুলক শ্ৰেণী. চ' বহুলক শ্ৰেণীটো নিম্ন সীমাটো হৈছে 4000. চ' 4000 টো L হিচাপে লিখিলোঁ. আৰু F1 মানে কি? F1 মানে হৈছে বহুলক শ্ৰেণী বাৰংবাৰতা. 4000 to 5000, হয়নে? এই শ্ৰেণীটো বাৰংবাৰতা কিমান? 18. চ' F1 মানে মই 18 লিখিলোঁ. আৰু F0 মানে কি হ'ব? F0 মানে কি হ'ব? বহুলক শ্ৰেণীৰ, হয়নে? 4000 to 5000 কি হয়? এইটো বহুলক শ্ৰেণী, হয়নে? এতিয়া F0 মানে কি হ'ব? এই বহুলক শ্ৰেণীটোৰ যিটো পূৰ্বৱৰ্তী শ্ৰেণী তাৰ বাৰংবাৰতাটো আমি লিখিব লাগিব. মানে এইটো বহুলক শ্ৰেণী নহয় 4000 to 5000 টো, তাৰ পূৰ্বৱৰ্তী শ্ৰেণীটো কোনটো? 3000 to 400, হয়নে নহয়? চ' এই 3000 to 400ৰ 3000 to 4000 যিটো শ্ৰেণী অন্তৰাল, সেই শ্ৰেণী অন্তৰালটোৰ বাৰংবাৰতা কিমান? 4, হয়নে? চ' এই 4টো কি হ'ব? F0 হ'ব. ঠিক আছে, চ' F0 মানে কি লিখিলোঁ আমি? 4 লিখিলোঁ. ঠিক তেনেদৰে F2 মানে কি হ'ব? F2 মানে কি হ'ব? এই বহুলক শ্ৰেণীটো যে আছে, বহুলক শ্ৰেণীটোৰ পৰৱৰ্তী শ্ৰেণীটো চাম, মানে বহুলক শ্ৰেণীটো পিছৰ শ্ৰেণীটো চাম. পিছৰ শ্ৰেণীটো কি? 5000 to 6000. এতিয়া 5000 to 6000 থাকোঁতে বাৰংবাৰতা কিমান? বাৰংবাৰতা হৈছে 9, হয়নে? 9. চ' এই 9টো মই কি হিচাপে লিখিম? F2 হিচাপে লিখিম. F2 জেগাত আমি 9 লিখিলোঁ. ঠিক আছে, 9টো F2 লিখিলোঁ আৰু 4টো কি লিখিলোঁ? F0 লিখিলোঁ. ঠিক আছে, আৰু H মানে কি হ'ব? H মানে হৈছে শ্ৰেণী অন্তৰালটোৰ দৈৰ্ঘ্যটো, হয়নে নহয়? 3000 to 4000, হয়নে? ইয়াৰ মাজৰ গেপটো কিমান? মাজৰ ব্যৱধানটো কিমান? 1000. চ' মই 1000 লিখিছোঁ. ঠিক আছে, হয়নে নহয়? 4000ৰ পৰা 3000 বিয়োগ কৰি দিয়ক, তেতিয়া ব্যৱধানটো পাই যাব. H মানে কি হ'ল? এতিয়া 1000 হৈ গ'ল, 1000. ঠিক আছে, এতিয়া যি ভেলু উলিয়াব লাগিছিল মই সেইখিনি উলিয়াই দিলোঁ. এতিয়া এতেকে আমি বহুলক কিমান হয় কৈ দিব পাৰিম. চ' বহুলক ইজ ইকুৱেল টু কিমান হ'ব? এলৰ জেগাত মই লিখিম 4000 প্লাছ F1ৰ জেগাত কি লিখিম? 18 মাইনাছ F0ৰ জেগাত 4 লিখিম. ঠিক আছে, আৰু তলত লিখিম 2 into F1. চ' F1 মানে কিমান? 18, আৰু 2 into 18 কৰি দিলে কিমান হ'ব? মানে 18ৰ লগত 2 পূৰণ কৰি দিলে কিমান হ'ব? 36, হয়নে? মাইনাছ F0 মানে কিমান হ'ব? 4. চ' 4 লিখিলোঁ. আৰু F2 মানে কিমান হ'ব? 9. চ' 9 লিখিলোঁ. আৰু ইনটু H আছে,
হয় নে নহয় ইনটু h মানে 1000 সো লিখি দিলো 1000 সো এইখিনি এটা ক্যালকুলেট কৰি দিলে আনসাৰটো আমি পাই যাম সো লিখিম যে 4000 প্লাস 18 ৰ পৰা 4 বিক কৰি দিলে 14 হ'ব ঠিক আছে আৰু ইফালে তলত কি হ'ব 36 মাইনাস 13 ইনটু 1000 ঠিক আছে সো 4000 প্লাস 14 ডিভাইডেড বাই কিমান হ'ব 14 ডিভাইডেড বাই 6 পা 3 গ'ল 3 আৰু এইফালে 3 পা 1 গ'ল 2 23 হৈ গ'ল আৰু ইনটু 1000 ঠিক আছে সো যেতিয়া আমি 14ক 23 এৰে হৰণ কৰি দিম তেতিয়া আমি কিমান পাম 0.60869 আৰু ইনটু 1000 ঠিক আছে সো ইজুকেলটো কিমান হ'ব 4000 প্লাস দশমিকটো কি হৈ যাব আগত আহি যাব হয়নে ইনটু কৈছো 1000 তিনটা শূন্য আছে সো তিনটাৰ আগত আহি যাব মানে 608.69 সো ইজুকেলটো কি হৈ যাব 4608.69 আৰু এককটো কিমান হ'ব ৰান ঠিক আছে সো বহুলক কিমান ওলাল বহুলক ওলাল 4608.69 ৰান ঠিক আছে সো আজিৰ ভিডিওটো ইমানে আজি আমি কোৱেশ্চন নম্বৰ 5 ৰ সলিউশনটো ডিসকাস কৰিলো নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ এটা সলিউশন ডিসকাস কৰিম যদি আপুনি এই চেনেলটো যদি নতুন আহিছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব কাৰণ ক্লাছ 10 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও এই চেনেলটোত আহি থাকে সো প্লিজ সাবস্ক্ৰাইব নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ এটা সলিউশন ভালদৰে ডিসকাস কৰিম সো ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ